কোনে কোনে চিৰা খাই বেয়া পায় কমেণ্ট কৰিবচোন বাৰু। আজিৰ পৰা মোৰ যেতিয়া ভিডিঅ'টো চাব আপোনালোকে বেয়া পোৱা সকলেও চিৰা ভাল পোৱা হ'ব। আৰু এনে ধৰণৰ চিৰা বনাই খালে আপোনালোকে কেতিয়াও চিৰা বেয়া পাওঁ বুলি নকয়। মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। আৰু চিৰাখিনি মই খুব ধুনীয়াকৈ এনেকৈ শুকান চিৰা, পেকেটৰ চিৰা হয়, একেবাৰে পাতল চিৰাটোৱে মই ব্যৱহাৰ কৰা হয় আৰু গতিকে সহজ পাওঁ মই, সেইটো কাৰণে মই পাতল চিৰাটোৱে আনো। এনেকৈ শুকান কেৰাহী এটাত ভাজি লৈছোঁ। কোনো ধৰণৰ তাত তেল, ঘি, বাটাৰ একো ব্যৱহাৰ কৰা নাই। শুকানে ধুনীয়াকৈ কম জুই দি পেলাই ভাজিম। আৰু যেতিয়া মচমচীয়া হ'ব তেতিয়া মই মিক্সিত ধুনীয়াকৈ গুড়ি কৰি ল'ম। ভিডিঅ'বোৰ আপোনালোকে চালে লাইক এটাও কৰিব। মোৰ বহুত বেছি বেয়া লাগে, আপোনালোকৰ কাৰণে মই যিমানখিনি জানো মই জনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। আল্টু ফাল্টু ভিডিঅ' মোৰ ভিডিঅ'ত আপোনালোকে নাপাবই চাগে, বিচাৰিলেও নাপাব। যিমান চেষ্টা কৰোঁ মই ভাল ৰেচিপি দিবলৈ, ভাল কিবা শিকাৰ দিওঁ আৰু। গতিকে কোনেও মোক লাইক এটা কৰিবলৈও মানে বহুত বেয়া পায়। টকা পইচাৰ একেবাৰে খৰচ নহয়, আগতেও মই কৈছোঁ। গতিকে আপোনালোকে লাইক এটা কমচে কম কৰিব। আৰু যিসকল নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰা হয় আপোনালোকৰ পৰা, মই জনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। ইলাচি গুড়ি, গোটা ইলাচি 4-5টামান দি পেলাই চিৰাখিনি মই মিক্সিত দুবাৰকৈ পিচি ল'লোঁ। সৰু বাতিটোত দিছোঁ কাৰণে মই দুবাৰকৈ পিচি লৈছোঁ। লগত লৈছোঁ মই গুড় লৈছোঁ, কাজু, কিচমিচ, এইবোৰ আচলতে দিয়া নিদিয়াটো নিজৰ লগত কথা। আৰু এপেকেট লৈছোঁ মই পাউডাৰ গাখীৰ। আপোনালোকৰ ভাল লগা অনুযায়ী যিকোনো পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু গতিকে মই এই চিৰাৰ গুড়িখিনিৰ ওপৰতে দি লৈছোঁ। গুড়ো সোৱাদ যিমান মানে খায় আপোনালোকে সেই অনুপাতে মানে গুড় দিব। যদি বেছি মিঠা খায় বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব, তেনেকুৱা। আৰু এইকেইটা কাজু কিচমিচ যে লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই, কিন্তু খাবলৈ ভাল লাগিব আৰু দেখাত অকণমান ভাল দেখা হয় কাৰণে মই তেনেকৈ লৈছোঁ। এলমণ্ড থাকিলে এলমণ্ডো ল'ব পাৰে, পিস্তা থাকিলে পিস্তাও ল'ব পাৰে। আপোনালোকৰ ভাল লগা অনুযায়ী কিবা এটা দি ল'ব। আৰু মোৰ দুয়োটা আছিলে গতিকে তাৰে অলপ অলপ লৈ লৈছোঁ মানে। আৰু ইলাচিৰ সেই টুকুৰাবোৰ মিক্সিত যে দিছিলোঁ তাৰে টুকুৰাকেইটা, আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। ইলাচি টুকুৰাবোৰ ডিঙিত লাগি ধৰিবও পাৰে বা দাঁতত লাগি ধৰিব পাৰে বুলি হাতত লগাখিনি পেলাই দিছোঁ আৰু বহুত ধুনীয়া মানে একদম গোন্ধ এটা ওলাইছে ইলাচিৰ। আৰু ইয়াত মই আচলতে ঘি দিম বুলি ভাবিছিলোঁ, শেষতহে মানে মনত পৰিলে যে মই ঘি দিবলৈ পাহৰিছোঁ। আৰু এটা কথা কওঁ, ইয়াতে আপোনালোকে কেঁচা নাৰিকল ব্যৱহাৰ কৰিব পাৰে, বহুত বেছি সোৱাদে লাগিব। আজি আচলতে কেঁচা নাৰিকল নাই। আমি যেনেকৈ পিঠাগুড়িৰ লাড়ু বনাওঁ বা মিঠৈ বুলি যে কয়, ঠিক তেনেকুৱা আৰু পদ্ধতিটো। আৰু ইয়াতে মই একদম কম পৰিমাণে কেঁচা মানে কি ঠাণ্ডা গাখীৰ লৈছোঁ, মানে পগুৱাৰে ঠাণ্ডা গাখীৰ, মানে গৰম গাখীৰ নল'ব। আৰু অকণমান চিৰাখিনি গৰম হৈয়ে আছে, গোটেই বহুত ঢালি একেবাৰতে নিদিব, কমকৈ ঢালি দিব। আপুনি যিটো জোখত লাড়ুটো মুঠি মাৰিব পৰা হয় সেই জোখটোলৈ গাখীৰ দিব। আৰু একেবাৰে গাখীৰ মানে বেছি নালাগে, যোগাৰো একেবাৰে কম। আৰু আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। চেনি যেতিয়া ব্যৱহাৰ কৰে মিক্সিত গুড়ি কৰি ল'ব। আৰু ইমানখিনি থাকিয়ে গ'ল। আৰু যদি লাগে মই দিম, আৰু তেনেকৈ অকণমানকৈ যদি প্ৰয়োজন হয় মই দিম। আৰু লগতে এনেকৈ কিচমিচ এটা লৈছোঁ, লৈ পেলাই এনেকৈ মুঠি মাৰি লাডু এখন হাতেৰে ধুনীয়াকৈ লাড়ুকেইটা হৈ যায়। খাবলৈ যে ইমান বেছি ভাল নহয়, বহুত বেছি সোৱাদ লাগিছে জানে। আলহী ঘৰলৈও আপোনালোকে বনাই নিব পাৰে, বা কোনোবা আহিব বুলি ক'লেও বনাই টেমাত ভৰাই 6-7 দিনলৈ, এসপ্তাহলৈ খাব পাৰিব। ইমানেই বেছি চুজি লাড়ুতকৈও ধুনীয়া লাগে মানে খাবলৈ। আৰু গৰম গাখীৰ ব্যৱহাৰ নকৰিব, মই কথাবোৰ ধুনীয়াকৈ বুজাই দিছোঁ। আৰু কোনোবাই যদি এনেধৰণত বনাইছে প্লিজ কমেণ্ট কৰিবচোন, বনাই খোৱাসকলে আপোনালোকে কেনেকুৱা পায়। আৰু পাউডাৰ গাখীৰ দিলে সোৱাদটো বেছি ধুনীয়া হয়। আৰু যদি আমি কেঁচা নাৰিকল ব্যৱহাৰ কৰোঁ তেতিয়া মানে গাখীৰ নিদিলেও হৈ যায়, কিন্তু এইখিনি সানিবলৈ যিহেতু একোৱে নাই সেইকাৰণে গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু কেঁচা নাৰিকলৰ যেতিয়া ৰুকি পেলাই দিলোঁ হয় তেতিয়া নাৰিকলৰ পানীটো মানে পানীৰে ধুনীয়াকৈ বান্ধ খালে হয়। আৰু যিহেতু নাই সেইটো কাৰণে শুকান আছিলে, শুকানটো চবতে শুকানটো ভাল নালাগে, সেইকাৰণে মই শুকান গুড়িটো ব্যৱহাৰ নকৰিলোঁ। যদিহে ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।
বহুত কষ্ট কৰা হয় আচলতে এটা ভিডিঅ'ৰ আঁৰত বহুত কষ্ট সোমাই থাকে এনেকৈ ধুনীয়াকৈ মই লাড়ুকেইটা বনাই লওঁ গোটেইখিনি এটা এটাকৈ ধুনীয়াকৈ কোনোবাটোত কাজু সোমোৱাই দিছোঁ কোনোবাটোত কিচমিচ দিছোঁ তেনেকৈ গোটেইখিনি বনাই লওঁ মই কৈছিলোঁ ঘি দিবলৈ মই পাহৰিছিলোঁ অলপ ঘি দিলে ভাল লাগে নিদিলেও কোনো কথা নাই কিন্তু দিলে মানে সোৱাদবোৰ আৰু বেছি ভাল লাগে মই সেইকাৰণে গোটেইখিনিত সানি দিবলৈ নহ'ল যিহেতু হাতৰ তলুৱাতে লৈছোঁ অকণমান লৈ তেতিয়াও মানে লাড়ুকেইটাত লাগি যাব সেইটো বুলি মই হাতৰ তলুৱাখনতে অলপকৈ লৈছোঁ আপোনালোকে প্ৰথমতে যেতিয়া গোটেইখিনি মিক্স কৰিব তেতিয়া অকণমান ঘি দি ধুনীয়াকৈ লাৰি ল'ব আৰু যদি বেয়া পায় নিদিলেও কথা নাই নিদিলেও সোৱাদ লাগিব আৰু এনেকৈ ধুনীয়াকৈ আটাইখিনি বনাই ল'লোঁ খুব ধুনীয়া লাগিলে আৰু আপোনালোকে কেনেকুৱা পালে ক'বচোন বাৰু আৰু যদি আগতে বনাইছিলে তেতিয়াও আপোনালোকে ক'ব এই অকণমানি কাপটোৰে মই গাখীৰ দিছিলোঁ সেই গাখীৰখিনি আৰু ৰৈহে গ'ল অকণমান আৰু কি হ'ল জানো এইখিনিতে ইমান ধুনীয়া পোহৰ তৎক্ষণাতে মানে পোহৰ থকাৰ পিছতো আন্ধাৰ লাগিলে একো মানে বুজিয়ে নাপালোঁ আৰু অকণমান ভাঙি দিছোঁ সেইকাৰণে এইখিনি আন্ধাৰ লাগিছে কিন্তু একেটা পোহৰতে কৰিছোঁ ইমান ধুনীয়া লাইট জ্বলিয়ে আছে ৰুমটোৰ ভিতৰত তথাপিতো আন্ধাৰ হৈছে আৰু অকণমান ভাঙিও দিছোঁ বৰ ধুনীয়া টান হৈছে কিন্তু খাবলৈ টান হোৱা নাই মানে লাড়ুটো খুব টান হৈছে মানে বান্ধটো আৰু মানে টান হৈছে লাড়ুটো মানে বুজি পাইছে চাগে মই কিটো ক'ব বিচাৰিছোঁ কিন্তু ভিতৰ ফালে একদম কোমল খাবলৈ খুব ধুনীয়া গতিকে আপোনালোকে বনাই খাব খুব ভাল লগা আৰু লগতে চাহ একাপ নহ'লে কেনেকৈ হ'ব ন ইমান ধুনীয়াকৈ লাড়ুকেইটা বনাই লৈ যদি চাহ একাপ নলওঁ আৰু এই চাহকাপ আজি পিছে লাড়ুৰ লগত মই অকলে লাড়ু সোৱাদ ল'লোঁ মানুহজনো ডিউটিত গৈছে তেওঁ নাই গুৱাহাটীত আছে বৰ্তমান গতিকে আহিলে বাৰু খুৱাম বাৰু তেওঁলৈও মই থৈ দিম আজিলৈ আহিছোঁ তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত